নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। হয় বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰত দেখুৱাব বিচাৰিছোঁ এখন মেডিচিন দোকান ওলাইছে আৰু যিখন নেকি দানা দোকান। আগতেও মই আপোনালোকৰ ভিডিঅ' দিয়া হৈছে বাৰু, চাওঁচোন তেওঁ আজি আমাক জনাব কি ধৰণৰ কেনেকৈ ইউজ কৰিলে মেডিচিনবিলাক, কেনেকৈ ধৰণৰ কি মেডিচিন ইউজ কৰিব লাগে আৰু তেওঁ ভাল ধৰণে বুজাই দিব। তেওঁৰ কাৰণ কি মেডিচিন এটা কোৰ্চ কৰা ল'ৰা হয় আৰু তেওঁ আমাক সকলোখিনি আমাক ভালদৰে বুজাই দিব। বাৰু আহক মেইন ভিডিঅ'টোলৈ আহক আৰু সকলোখিনি আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে, কাৰণ বহুত জানিবলগীয়া কথা কিছুমান আপোনালোকে থাকিব পাৰে আৰু সেইটো কাৰণে আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। হয় বন্ধুসকল, সেয়া চাওক তেওঁৰ আৰু এইবিলাক চব সকলো মেডিচিন পৰি আছে ইয়াতে, সকলো কম পৰিমাণে পৰি আছে বৰ্তমান। চাৰ্কোল, কেলছিয়াম আদি কৰি এইবিলাক লিভাৰ টনিক আদি মাল্টিষ্টাৰ কেলছিয়াম আছে বাৰু, বিশেষখিনি আছে মেডিচিন আৰু কিছুমান এণ্টিবায়'টিক কৰি আছে। বন্ধুসকল, আমাৰ বন্ধুজনে আজি অকণমান বন্ধুসকল এতিয়া বন্ধুজনে সকলো এতিয়া মেডিচিনৰ বিষয়ে অকণমান জনাব। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু যাতে কিছুমান শিকিবলগীয়া কথা আপোনালোকে জানিব পাৰিব। আৰু ঠিক আছে, বন্ধুজনৰ আপোনাৰ নিজৰ পৰিচয়টো দি আপোনাৰ মন্তব্যখিনি পূৰণ কৰক। মোৰ নামটো মানসজ্যোতি দাস আৰু মোৰ ঘৰ লখিমপুৰত। মোৰ ঘৰ হয় আজাদত আৰু আপোনাৰ মই দোকান এখন খুলি আছোঁ সৰু সুৰাকৈ, ইয়াত দানা আৰু অল মেডিচিন আৰু ব্ৰইলাৰ কয়লাৰ সকলোবিলাক দিয়া হয়। আৰু দানাটো আমি হ'লচেলে কৰোঁ, প্ৰায়ভাগ যিমান পাৰোঁ হ'লচেল কৰিবলৈ চেষ্টা কৰোঁ। আৰু তাতে আপোনাৰ পোৱালি আপোনাৰ কয়লাৰ ব্ৰইলাৰ সোণালী পিয়'ৰ লোকেলটো আৰু গাহৰি পোৱালিও দিয়া হয় আৰু হাঁহ খাকী কেম্বেল আপোনাৰ RIR লেয়াৰ হোৱাইট পিকিং সকলোবিলাক দিয়া হয়। যদি লাগে কণ্টেক্ট কৰিব পাৰে, কিন্তু লখিমপুৰ ওচৰত হ'লে ভাল আৰু আপোনাৰ মেডিচিন বিশেষ তেনেকুৱা নাই বাৰু। আমাৰ মেডিচিনৰ কোৰ্চটো আপোনাৰ বহুত দীঘলীয়া হৈ যায় আমি দিব গ'লে, কিন্তু আমি এতিয়া ধৰক সৰু সুৰাকৈ এনেই অকণমান জানিব বিচাৰিম। আপোনাৰ যিকেইটা জাষ্ট খোৱালে হৈ যায় মানে কাম, বেছি পইচা খৰচ কৰিব দৰকাৰ নাই, কাৰণ নিজৰ ছেভিংটো লাগিব ন। সেইটো কাৰণে যিকেইটা মোটামুটি খুৱাব লাগে আমি সেইকেইটা মেডিচিনেই দিওঁ। কিন্তু আপোনাৰ গোটেই অলৰেডি মেডিচিন খুৱাওঁ বুলি ক'লে আপোনাৰ 1500-2000 টকা খৰচ হৈ যাব, কিন্তু সেইটো নকৰি আমি 700-800 টকাৰ ভিতৰত মেডিচিন দিয়াৰ ব্যৱস্থা কৰি দিওঁ। আৰু আপোনাৰ প্ৰথম দিনাখনিৰ পৰা যদি বাইচান্স গৰম হৈ থাকে গৰমকালিত, তেতিয়া আপোনাৰ গৈ প্ৰথম পোৱালিকেইটাক আধা ঘণ্টা বা 15 মিনিটলৈকে ORS পানীটো খাবলৈ দিব লাগে। তাৰপিছত দানাটো দিব লাগে। দানাটো নষ্ট নহয়, কিবা বাচন তাত দিলেই হ'ল। তাৰপিছত আৰু প্লাছ ভিটামিন A টো দিব লাগে পাছবেলা। ভিটামিন A টো 1 নম্বৰ পৰা 4 নম্বৰ দিনালৈকে আপুনি দিলেই হ'ল। আগবেলা পাছবেলা বুলি কথা নাই। আৰু বাইচান্স কেতিয়াবা গৰম হ'লে আপুনি ORS ইউজ কৰিব পাৰে। বা 6 নম্বৰ দিনাখনি এখন ভেকচিন কৰি যায়। ভেকচিনটো হৈছিলে কিছুমানে 7 নম্বৰ দিনাখনি দিয়ে, কিন্তু দিলেই হ'ল 7 নম্বৰ আৰু 6 নম্বৰ দিনৰ ভিতৰত। পোৱালিটো আহোঁতে এদিন লাগি যায়। আৰু আপোনাৰ ভিটামিন B আৰু C 8 নম্বৰ দিনৰ পৰা 11 নম্বৰ দিনালৈকে আগবেলা পাছবেলা দি দিয়ে। মেডিচিনৰ আপোনাৰ পৰিমাণটো হ'ল 1 লিটাৰ কোৱাণ্টিটি দিলে হ'ল। 5 লিটাৰ পানীৰ বটল 5 ml দিলে হ'ল। আৰু 12 নম্বৰ দিনাখনি পানী পৰে। 13 নম্বৰ দিনৰ পৰা আপোনাৰ ভিটামিন B ছেকেণ্ড ভেকচিনটো পৰে। 13 নম্বৰ দিনা ছেকেণ্ড ভেকচিনটো পৰি, যিটো IBD ভেকচিন বুলি কয়। গাম্বুৰো নেকি ন? গাম্বুৰো। আৰু লিভাৰ টনিকটো 15 দিনৰ পাছত বা 15 নম্বৰ দিনৰ পৰা ইউজ কৰিব পাৰে। 15 নম্বৰ দিনৰ আগত লিভাৰ টনিকটো ইউজ কৰিব নোৱাৰে, এইটো অলপ প্ৰব্লেম হৈ যায়গৈ। বেছি ঠাণ্ডা হ'লে অলপ পায়খানাটো ৰঙা কৰি দিয়া হয়। তাৰ কাৰণে ভিটামিন লিভাৰ টনিকটো আগবেলা দিব লাগে আৰু ৱেটৰটো পাছবেলা দিব লাগে। 15 পৰা 20 নম্বৰ দিনালৈকে কোৰ্চ কমপ্লিট হৈ যায় সিহঁতৰ। আৰু মাজত এণ্টিবায়'টিক খুৱাব পাৰে, যদি এণ্টিবায়'টিকটো ষ্ট্ৰং কৰিম বুলি বিচাৰিছে তেতিয়াহ'লে এণ্টিবায়'টিকটো ইউজ কৰি দিব পাৰে মাজে মাজে। বেছি পৰিমাণেও নহয়, কম পৰিমাণে। বেছি পৰিমাণে এণ্টিবায়'টিক খোৱালে কিন্তু ৱেট কমি যায়। আৰু 20 নম্বৰ দিনা আপোনাৰ অল টোটেল কোৰ্চ এদায় হৈ যায়। তাৰপিছত আপুনি যিকেইটা মেডিচিন থাকিলে সেইকেইটা আপুনি ৰিভাইজ কৰিব পাৰে। কণ্টিনিউ এটা 2 দিন দিলে, এদিন দিলে বা এদিন 2টা কণ্টিনিউ দি তাৰপিছত খালী দানা পানী দিলে, তেনেকৈ আপুনি ৰিভাইজ কৰিব পাৰে। বাৰু ঠিক আছে, এতিয়া বন্ধুজনে কিছুমান আমাৰ কেনেকৈ ইউজ কৰিব লাগে কি কথা সেইটো ক'লে। আৰু এতিয়া আমি মেডিচিনৰ ওচৰলৈ যাওঁ। তেওঁ মেডিচিনকেইটা দেখুৱাব অকণমানকৈ, আৰু কি ধৰণে কেনেকুৱা মেডিচিন এইটো আমি সেইটো নামটো হেৰি কৰিবলৈ নাযাওঁ, কিন্তু কি ধৰক ভিটামিন B, C আৰু বা কেলছিয়াম সেইটো আপোনাক মই এনেই নৰ্মেলি অকণমান দেখুৱাই দিম।
কাৰণ কি আমি মেডিচিনৰ ওপৰলৈ আমি হেৰি কৰি নাযাওঁ, কাৰণ কি এইবিলাক বহুতো কথা আছে। সেইকাৰণে আমি এনেই নৰ্মেলিহে আপোনাক দেখুৱাম মই দূৰৰ পৰা। তেওঁ অকণমান আমাৰ এনেই নৰ্মেলি জনাব আমাৰ মেডিচিনখিনি। এইটো কি আছিলে? এইটো কেলছিয়াম ভিটামিন চি দি ন, আৰু মাল্টিষ্টাৰ এইটো আপোনাৰ এইটো ভিটামিন এ পৰে। হয়, এইটো মাল্টিষ্টাৰ ভিটামিন এ হয়। মাল্টিষ্টাৰ এইটো ভিটামিন এ কোৱালিটিৰ কাৰণে। বাকী আপোনাৰ এইটো লিভাৰ টনিক, লিপ'ভেট ইউজ কৰি আছোঁ। আৰু এইটো ভিটামিন বি পৰে, ৰিভিপ্লেক্স এইটো ভিটামিন বি পৰে। আৰু ৱেটৰ কাৰণে আমি চাৰ্কোফেল ইউজ কৰি আছোঁ। ভিমাৰেলো কিছুমান ইউজ কৰে, কিছুমান চাৰ্কোফেল ইউজ কৰে ন। এইটো চাৰ্কোফেল বেছি কোনটো ভাল হ'ব? আপোনাৰ এইটো মই ৰিজাল্টটো ভাল পাইছোঁ। ভিমাৰেল বহুত কোৱালিটি আছে। আৰু এইটো কেলছিয়ামৰ ডাঙৰ ভেৰিয়েণ্টটো, পাৰ 1 লিটাৰ। হয়, এইটো কেলছিয়ামৰ ডাঙৰটো ন। মেডিচিনো আমি হ'লচেল কৰোঁ, দোকানতো যায় যে, বিশেষ তেনেকৈ নাই। বাৰু ঠিক আছে বন্ধুসকল, আমি কিছুমান মেডিচিন আপোনালোকক দেখুৱাইছোঁ। কাৰণ কি মই সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ, কাৰণ বহুতে কমেণ্ট কৰি থাকে আপোনালোকে বা ফোন কৰি থাকে কি ধৰণে কেনেকৈ মেডিচিন খুৱাব লাগে, কোনটো মেডিচিন ল'ব লাগে। আমি আপোনাক সেইটো ক'ব নাযাওঁ কি যে আপুনি এইটো মেডিচিন ল'ব, কিন্তু ধৰক আপুনি কিছুমান বহুত মেডিচিন আছে, এনেকুৱা কোম্পানী বেলেগ বেলেগ আছে, আৰু আপুনি বেলেগ কোম্পানী ইউজ কৰিব পাৰে, সিহঁতৰ নাম বেলেগ, কিন্তু ভিটামিন বি, চি বা এ সেইবিলাকৰ পৰিমাণটো আপুনি নিজে জানি ল'ব, আৰু জানি আপুনি সেইটো খাব পাৰে। বাৰু ঠিক আছে বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। আৰু কিছুমান যদি আপুনি আৰু ইয়াৰ ভিডিঅ'টোৰ পৰা মোৰ কিছুমান যদি আপুনি জানিব পাৰিছে, কিছুমান কথা জানিব পাৰিছে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ এনেকৈ নতুন নতুন ভিডিঅ' মই আকৌ আনি থাকিম। আজিলৈ ধন্যবাদ।